Hey guys, কি খবৰ আপোনালোকৰ? আজি মই আছো সত্যজিৎ দাৰ ষ্টুডিঅ'ত। আজি এটা গানৰ ৰেকৰ্ডিং আছে। তো এয়া ট্ৰেকটো আছে। মই গৈ কিনে সত্যজিৎ দা তাতে মাইক সেট কৰি আছে। মই এতিয়া গৈ কিনে গান গাম। এয়া কপি লৈ লৈছোঁ। তো বলক বাকিখিনি চাওঁ কি হয়। তো গাইজ ষ্টুডিঅ'ত বেচিকেলি দুটা ৰুম থাকে, এটাত টেকনিক্যাল কাম হয় আৰু এটাত ভয়েস ডাবিং। এইটো যেটো আপুনি স্ক্ৰিনত দেখা পাই আছে এইটো ভয়েস ডাবিং ৰুম। আমাৰ লোৱাৰ অসমৰ প্ৰিমিয়াম ষ্টুডিঅ' সত্যজিৎ দাৰেই হয়। এইফালে সত্যজিৎ দায়ে মোৰ হাইট হিচাপে মাইকটো সেট কৰি আছে। এই মুহূৰ্তত আপোনালোকে জনাওক এই ভিডিঅ'টো আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। সত্যজিৎ দা মোৰ মিউজিক ডিৰেক্টৰ পিছত প্ৰথমতে নেইবাৰ, তাৰপিছত গুৰু ভাই, লগতে আমাৰ ফেমিলি ফ্ৰেণ্ডো। গতিকে এই ষ্টুডিঅ'ত কাম কৰিবলৈ মোৰ বিৰাট ভাল লাগে। প্ৰথমতে কম দাদা যি হিচাপে গাইড কৰে, সুৰ, উচ্চাৰণ আৰু ভয়েস থ্ৰয়িং, লগতে ভয়েসৰ এক্সপ্ৰেছন ইত্যাদি মই তেওঁৰ ওচৰত শিকিছো। আজি যিটো গানৰ ডাবিং দিম সেইটো এটা হিন্দী গান। গানটো লিখিছে আৰু সুৰ কৰিছে, লগতে মিউজিক কম্পোজো কৰিছে পলাশ দাসগুপ্ত। এতিয়া যিহেতু মই গান গাম মানে ভয়েস ডাবিং দিম, চ' অলপ পানী খাই লৈছো। পলাশ দাসগুপ্ত কলকাতাৰ পৰা মোৰ মিউজিকটো ক্ৰিয়েট কৰিছে। মিক্স মাষ্টাৰিং সত্যজিৎ দাই কৰিব। তো বলক গাইজ ৰেকৰ্ডিঙৰ কিছু দৃশ্য চাই লওঁ। पिया जो है तुमसे लगने मुरा, पिया जो है तुमसे लगने तुमसे लगने मुरा, मुरा मुरा, पिया जो है तुमसे लगने काहे ना आए तू तरसे जिया का। अच्छा अच्छा ओके। अच्छा ओके। গাইজ গানটো যিহেতু এটা অন্তৰাৰ আছিল, খুব কম সময়ৰ ভিতৰত আমাৰ ৰেকৰ্ডিং সেশন কমপ্লিট হৈ গৈছিল। তাৰপিছত আমি টেকনিক্যাল ৰুমত গৈ কিনে গানটো গোটেইখিনি শুনিলো। মোৰ ফালৰ পৰা গানটোত মই 100% দিছো। গানটো আহিব খুব শীঘ্ৰেই মোৰ ইউটিউব চেনেল দেৱজানী শিল অফিচিয়েলত। তো গাইজ লক্ষ্য ৰাখিব। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট সেকশ্যনত জনাবলৈ নাপাহৰিব। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ টিল দেন টেক কেয়াৰ, বাই বাই। আৰু হা ফলো কিংবা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।